নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আমি ইয়াত ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আজি পাঠ নং 1ৰ প্ৰশ্ন উত্তৰসমূহ আমি চাম। পাঠটোৰ নাম হ'ল আমাৰ পৃথিৱী। অনুশীলনী 1 নম্বৰৰ কটো সুধিছে, সূৰ্য পৰিয়ালটোৰ নাম কি? উত্তৰ সৌৰজগত। খ, পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? উত্তৰ চন্দ্ৰ। 2 নম্বৰ, সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। উত্তৰ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। 3 নম্বৰটোত সুধিছে, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? উত্তৰ চন্দ্ৰটো পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে সমান দেখি। অনুশীলনী 2 1ৰ কটো দিছে, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰ গোলক। খ, পৃথিৱীৰ পৰিধি কিমান? উত্তৰ প্ৰায় 40,000 কিলোমিটাৰ। গ, পৃথিৱী কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰ পশ্চিমৰ পৰা পূবলৈ। খ, পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰ পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ দুমূৰকে সংযোগ কৰা ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে। অনুশীলনী 2 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুওৱা এটা গোলকৰ ছবি আঁকা। তোমালোকে তোমালোকৰ কিতাপত এই ছবিটো দেখিবা, এই ছবিটোকে তোমালোকে আঁকি ল'বা। অনুশীলনী 3 1ৰ কটো সুধিছে, অক্ষৰেখা কাক বোলে? উত্তৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ অংকন কৰা বৃত্তাকাৰ ৰেখাবোৰক অক্ষৰেখা বোলে। খ, বিষুৱ ৰেখাৰ কৌণিক মান কিমান? উত্তৰ 0 ডিগ্ৰী অক্ষাংশ। গ, সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? উত্তৰ সুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ। 2 নম্বৰ, বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ আমাৰ পৃথিৱীৰ উপৰিভাগত দুমেৰুৰ সমদূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালকে বিষুৱ ৰেখা বোলে। এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ দিশক দক্ষিণ গোলাৰ্ধ বোলে। বিষুৱ ৰেখাৰ আন এটা নাম হ'ল নিৰক্ষৰেখা। ইয়াৰ কৌণিক মান 0 ডিগ্ৰী অক্ষাংশ। এনেদৰে লিখি দিলে তোমালোকৰ হৈ যাব এইটো উত্তৰ। তাৰপিছত 3 নম্বৰ দিছে, এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। তোমালোকৰ পাঠত থকা এই চিত্ৰটো তোমালোকে তাত আঁকি দিবা। অনুশীলনী 4 1ৰ ক, দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে কাল্পনিকভাৱে অংকন কৰা অৰ্ধবৃত্ত ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে। খ, দ্ৰাঘিমাংশ কি? উত্তৰ দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখকে দ্ৰাঘিমাংশ বোলে। গ, পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? উত্তৰ 360 ডাল। খ, মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব দিশে 180 ডাল আৰু পশ্চিম দিশেও 180 ডাল অৰ্থাৎ মুঠতে 360 ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰ 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ এটা পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে। এই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা বোলে। 2 নম্বৰ, দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে কাল্পনিকভাৱে অংকন কৰা অৰ্ধবৃত্ত ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে। এই ৰেখাবোৰে বিষুৱ ৰেখা বা অক্ষৰেখাবোৰক 90 ডিগ্ৰী কোণত ছেদ কৰে। দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয়। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত গোলকত কোনো এখন ঠাইৰ অৱস্থান সহজে উলিয়াব পাৰি। তাৰপিছত 3 নম্বৰ, অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা। উত্তৰ ক নম্বৰ, অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আৰু পূৰ্ণবৃত্ত, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয় আৰু এইবোৰ অৰ্ধবৃত্ত। খ নম্বৰ, প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে, আনহাতে দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক দ্ৰাঘিমাংশ বোলে। আৰু যদি তোমালোকক 3টা পাৰ্থক্য লিখিব দিয়ে তেনেহলে তোমালোকে অক্ষৰেখা কাক বোলে আৰু দ্ৰাঘিমা ৰেখা কাক বোলে সেইটো লিখি দিলে হৈ যাব। তাৰপিছত অনুশীলনী 5 1ৰ কটো সুধিছে, নাছাৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। খ, সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? উত্তৰ হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে। গ, পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 24 ঘণ্টা। খ,
খ অপসূৰ আৰু অনুসূৰ কাক বোলে? উত্তৰ পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে, ইয়াকে পৃথিৱীৰ অপসূৰ বোলে। আৰু 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে, পৃথিৱীৰ এই অৱস্থানক অনুসূৰ বোলে। ঙ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ এবছৰ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড। 2 নম্বৰ আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ পৃথিৱীয়ে নিজ কক্ষতলৰ লগত 66 ডিগ্ৰী 30 অক্ষাংশ কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে, ইয়াকে পৃথিৱীৰ আহ্নিক গতি বোলে। ইয়াৰ দুটা ফলাফল হ'ল আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয়। আহ্নিক গতিৰ ফলত ভূপৃষ্ঠৰ ভিন ভিন ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয়। 3 নম্বৰ বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ পৃথিৱীয়ে নিজে ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে, ইয়াকে পৃথিৱীৰ বাৰ্ষিক গতি বোলে। ইয়াৰ দুটা ফলাফল হ'ল বাৰ্ষিক গতিৰ ফলত মাহ, ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয়। বাৰ্ষিক গতিৰ ফলত উদ্ভিদৰ বৃদ্ধি, ফল-মূল আদি বছৰৰ সকলো সময়তে একেধৰণৰ নহয়। 4 নম্বৰ পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? উত্তৰ পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটোত ৰাতি হয়। এইবাৰ আমি অনুশীলনীত নথকা পাঠটোৰ ভিতৰৰ কিছুমান প্ৰশ্ন চাম, যিবোৰ হয়তো পৰীক্ষাত কেতিয়াবা আহি যাব পাৰে। 1 নম্বৰ কক্ষপথ কাক বোলে? উত্তৰ গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক প্ৰদক্ষিণ কৰা পথবোৰক কক্ষপথ বোলে। 2 নম্বৰ সূৰ্যৰ বহিঃপৃষ্ঠৰ আৰু অন্তঃভাগৰ উষ্ণতা কিমান? উত্তৰ বহিঃপৃষ্ঠৰ উষ্ণতা প্ৰায় 5600 ডিগ্ৰী চেলছিয়াছ আৰু অন্তঃভাগৰ উষ্ণতা প্ৰায় 1.5 কোটি ডিগ্ৰী চেলছিয়াছ। 3 নম্বৰ পৃথিৱীতকৈ সূৰ্য কিমান গুণ ডাঙৰ? উত্তৰ 3.3 গুণ। 4 নম্বৰ আহ্নিক গতিক আন কি নামেৰে জনা যায়? উত্তৰ আৱৰ্তন গতি। 5 নম্বৰ জোৱাৰ ভাটা কাক বোলে? উত্তৰ সমুদ্ৰৰ জলৰাশি ওপৰলৈ উফন্দি উঠাক জোৱাৰ আৰু তললৈ নামি যোৱাটোকে ভাটা বোলে। 6 নম্বৰ হাতীপতি কি? উত্তৰ হাতীপতি হৈছে এখন তাৰকা ৰাজ্য য'ত বিশ্বব্ৰহ্মাণ্ডৰ অলেখ তৰা বা নক্ষত্ৰ থুপ খাই থাকে। 7 নম্বৰ উল্কা বা পপীয়া তৰা কি? উত্তৰ আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাতে হঠাতে জ্বলি উঠা পিণ্ডবোৰে উল্কা বা পপীয়া তৰা। 8 নম্বৰ গ্ৰহাণুপুঞ্জ কি? উত্তৰ মহাকাশত গ্ৰহৰ মাজত থকা কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি গ্ৰহাণুপুঞ্জ। 9 নম্বৰ ধূমকেতু কাক বোলে? উত্তৰ সৌৰজগতত অস্থায়ীভাৱে সূৰ্যক পৰিভ্ৰমণ কৰা বাষ্পীয় শীতল পিণ্ডসমূহকে ধূমকেতু বোলে। এইটো পাঠৰ ইমানখিনিয়ে আছিল। ইয়াৰ নেক্সট পাৰ্টটো আমি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।